এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লে। আজি মই সিম্পল ষ্টাইলত মৰিচা শাকৰ এটা ৰেচিপি লৈ আহিছোঁ। আপোনালোকো উপকৃত হ'ব বুলি আশা কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মই সিম্পলকৈ বনাম মৰিচা শাক। তেন্তে ব'লক এতিয়া মৰিচা শাকনো কেনেকৈ বনাওঁ চাওঁ। লেটছ গেট ষ্টাৰ্টেড। এতিয়া প্ৰথমতে কেৰাহীখন গৰম কৰি ল'লোঁ আৰু তাত মই ডাঙৰ চামুচে 3 চামুচ জোখৰ মিঠাতেল দি লৈছোঁ আৰু এটা সৰু চাইজৰ পিঁয়াজ আৰু 2-3টামান জলকীয়া মই দীঘলে ফালি এনেকৈ ভালদৰে মই এবাৰ লৰাই লৈছোঁ। তাৰপিছত কাটি থোৱা এই শাকখিনি লগতে 2টামান আলু মই কাটি দিছোঁ আৰু এই গোটেইখিনি এতিয়া মই কেৰাহীত দি দিছোঁ। ইয়াত মই এড কৰিম হালধি আৰু সোৱাদ অনুসৰি নিমখ। আৰু গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম। মই ইমানটা মৰিচা শাক খাই ভাল নাপাওঁ, তথাপিও এবাৰ ভাবিলোঁ চিম্পলকৈ বনাওঁ, কিজানি খাই ভাল পাবও পাৰোঁ। তো ভাবিলোঁ আপোনালোকৰ আগতে এবাৰ শ্বেয়াৰ কৰোঁ। বহুত চিম্পল হয়, বহুতেই চিম্পল, চবেই এনেকৈয়ে বনাই, বাট মই বনালোঁ যেতিয়া ভাবিলোঁ আপোনালোকৰ আগতে শ্বেয়াৰ কৰোঁ। তো এতিয়া মই গোটেইখিনি ভালদৰে এনেকৈ লৰাই লৈছোঁ আৰু শাক যিমানেই পৰিমাণটো বেছি নহওক, বনাই থাকিলে তাৰ পৰিমাণটো বহুত অকণমান হৈ যায়। আৰু এনেদৰে অকণমান লাহে লাহে গেছটো মিডিয়াম ল'ত ৰাখি মই লাহে লাহে এনেকৈ লৰাই আছোঁ আৰু শেষত মই এনেকৈ ঢাকনিৰে ঢাকি দিছোঁ অকণমান। তাৰপিছত এতিয়া দেখিছোঁ অকণমান শাকখিনি পমিব ধৰিছে আৰু এইখিনি ভালদৰে মই লৰাই থাকিম এনেদৰে। এতিয়া মই ইয়াত দিছোঁ নহৰু আদাৰ পেষ্ট। এইখিনি তেলতো দি ল'ব পাৰে প্ৰথমতে, কিন্তু মই শেষত দিছোঁ। তাৰ এটা বেলেগ এটা যিটো ফ্লেভাৰ হয়, তাৰ যিটো টেষ্ট, সেইটো অকণমান বেলেগকৈ আহে। আৰু এনেদৰে মই গোটেইখিনি লৰাই মেলি লৈছোঁ আৰু এতিয়া মই এড কৰিম ইয়াত অকণমান ঘিউ। আপোনালোকে গৰু ঘিউ ল'ব পাৰে, মই ইয়াত অন্নপূৰ্ণা ঘিউ ইউজ কৰিছোঁ, এইটো গৰু ঘিউৱে হয়। আৰু মই ঘিউ দিলে ইয়াৰ মেইন ইনগ্ৰিডিয়েণ্টছ ঘিউটোৱে হয়। ইয়াত ঘিউ যদি দিয়ে আপুনি ইয়াৰ টেষ্টটো বহুত বেছি ভাল হয়। আৰু মই বিশেষকৈ বেয়া পাওঁ মৰিচা শাক, বাট মই এই ৰেচিপিটো বনালোঁ যিহেতু মই খাই ভাল পালোঁ। আৰু সেয়া আপোনালোকেও এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে এবাৰ ঘৰত ট্ৰাই কৰি খাই চাব। কেনেকুৱা পালে মোক কমেণ্টত ক'ব। আৰু চিম্পল ষ্টাইলত এনেকৈ মই বনালোঁ মৰিচা শাক। আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। কেনেকুৱা লাগিলে মোক কমেণ্টত ক'ব। আৰু এইটোৱে আছিলে মোৰ ভিডিঅ'। আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। তো বেলেগ ভিডিঅ'ৰ সৈতে মই আকৌ আহিম। তো এয়াই হৈছে ফাইনেল ৰিজাল্ট।